নমস্কাৰ সকলোলৈকে মোৰ নিৰুমণি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ হাতশালত বোৱা এযোৰ পদ্মিনী সূতাৰ চাদৰ মেখেলা দেখাব লৈছোঁ। এতিয়া মই বগা পাখৰা কৰি বৈছোঁ ৰুলেক্সেদি। এইখন মেখেলা হয়, এইখন মেখেলা হয় আৰু এইখন চাদৰ। ৰঙা পাৰি দিয়া গৈছে চাদৰখনত আৰু ঘনকে ৰুলেক্সেদি পাখৰা কৰা গৈছে। চাওক, মই সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখাই দিছোঁ। এইযোৰ চাওক, পাৰিটো অলপ ডাঙৰকৈ দিয়া গৈছে, কিয়নো পাৰি ডাঙৰ দিলে দেখাত ধুনীয়া দেখা হয়। আৰু ইয়াত মই মাজত ডাঙৰ বুটা দিয়া গৈছে এক লাইন, আৰু দো চাইডে কাইণ্ডাত মই পাৰপতি দিয়া গৈছে। ইফালে পাৰপতি দিছোঁ, এই চাইডেও পাৰপতি দিছোঁ। আৰু মই আঁচলটো ধুনীয়াকৈ বৈছোঁ। আৰু মই ৰুলেক্সেদি পাখৰা কৰা গৈছে 70 কণী এৰি এৰি মই পাখৰা কৰিছোঁ। আৰু অৰে গাঁৱে এনেকৈ বুটা দি গৈছোঁ। এয়া চাওক, এয়া চাদৰখন, এইখন মেখেলা, এইখন মেখেলাখনত ঠিক চাদৰৰ দৰে বোৱা গৈছে, একে বোৱা গৈছে। এয়া চাওক, বহুত ডাঙৰ দীঘল হয় কাপোৰযোৰ। মেখেলাখনো দীঘল আছে আৰু চাদৰখনো দীঘলেই আছে, আৰু পাৰিটোও ডাঙৰকৈ দিয়া গৈছে। আপোনালোকে কাপোৰযোৰ কেনে লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ৰুলেক্স দি পাখৰা কৰি কাপোৰ বুলি বহুত কষ্ট হয়। কষ্ট হ'লেও মই কাপোৰযোৰা বৈছোঁ ঘনকৈ ৰুলেক্সেদি পাখৰা দি হ'লেও। মোৰ কাপোৰযোৰা চাই কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।